নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি পৰশুৰাম কুণ্ডত আহিছিলোঁ। আপোনালোকক পৰশুৰামৰ কুণ্ডৰ সকলো দৃশ্য দেখাম। এইখন পাহাৰ চাওক, কিমান ধুনীয়া এটা দৃশ্য। গতিকে আমি আহক, আপোনালোকক ওচৰৰ পৰা ভালকৈ দেখাবলৈ চেষ্টা কৰোঁ। এইজনী মোৰ ছোৱালী, আমি আহি গ'লোঁ পৰশুৰাম কুণ্ড না। এয়া পৰশুৰাম কুণ্ড। এয়া আমি কুণ্ড আহি পাইছোঁহি, কুণ্ডটো পাই গৈছোঁহি ইতিমধ্যে। শব্দ আপোনালোকে শুনা পাইছেনে নাজানো, কিন্তু মই পাই আছোঁ সেইটো কুণ্ডটো। চ' এয়া মানুহ তলত নামিছে। কিন্তু ধৰি আহিবা পাৰিবা নাই? এয়া কুণ্ড, পানী চাওক কেনেকুৱা ঢৌ। ৱাও, কুণ্ডটো সঁচাই মানিবলগীয়া। গা ধুলে, এই গা ধুলে অকলে অকলে আহি ধুলে ন। মানুহে গা ধুইছে ইয়াতে। তুমি কি পাপ কৰিছিলা? ভগৱানৰ ঠাইত অলপ ভক্তি ভাৱত গাটো ধুই যাওঁ বুলি ভাবিছোঁ। গাটো ধুই যায়। তো ৰাইজক কি ক'বা? বহুত দৰ্শক আহিছে গা ধুবলৈ, ভাল লাগিছে আৰু ভাল লাগিছে। বহুত নম্বৰত আহিছোঁ। আপোনাৰ কেনেকুৱা, গা ধুইছেনে? গা ধোৱা আপুনি ধুলে নাই? ধুইছে ন? অঁ, ঠিক আছে। সকলো মানে পানী চুব নাপালে, তো মোক গালি পাৰি আছে। চ' মই লৈ আহিলোঁ অলপ পানী চুৱাই লৈ যাওঁ বুলি, কাৰণ কুণ্ডটোত আহিছে যিহেতু পানীটো চুইহে যাব বুলি। চ' গাটো নুধুৱে বাৰু, কাৰণ মাক দেউতাক থকা মানুহে এইফালে বোলা গা নুধুৱে। চ' তেওঁ এই পানী চুবলৈ আহিছে। হে, ভাল লাগিছে। এতিয়া কি কৰা, যোৱা নে পানী চোৱা? এওঁ মানে ভাবিছে কি কৰে। কি কৰিম বুলি ভাবিছিলা কোৱা? বন্ধুসকল, মই কুণ্ডত আহি পালোঁহি। এয়া চাওক, কুণ্ডৰ পানী অলপে চুইছে। বন্ধুসকল, কুণ্ডটো মই আপোনালোকক এই দলংখনৰ, এই ব্ৰিজখনৰ ওপৰত অংশত উঠি পিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সেই আপোনাৰ কুণ্ডটো আমি য'ৰ পৰা আপোনালোকক আহিছোঁ, সেইটো কুণ্ডটো মানুহে দেখিছে ইতিমধ্যে, মানুহে গা ধুই আছে। সেইটোৱে হ'ল কুণ্ডটো। চ' এইটো হ'ল আমাৰ পৰশুৰাম কুণ্ড। দেখা পাইছে, গোটেই দলংখনৰ দৃশ্য আপোনালোকক দেখাইছোঁ।